हेलो एवरीवन गुड मर्निंग सकलोके और रातिपुवा ऑफिस आहिलो और ऑफिसर पर भिडिओ स्टार्ट करिलो आहि पाइ देखिছো नतुन फार्निचार आइसे ऑफिसले दादागिजने फिटिंग करिब आहिसिले আজি पिसे ऑफिसत बहुत मानुह कम माने मानुहबुर छुट्टित आछे और ईदो आहि आसिल जे हे कारणे और हि मोर कलिग হয় सो ताक মই हाई দিব দিছিলো ऑफिसत जेहेतु আজি एकेबारे मानुह নাই हिए মই काम কৰি आसिलो और सकलोके देरिके हलो ईद मुबारकर शुभेच्छा जासिलो और काমৰ মাজত আজি লাঞ্চ টাইম কেতিয়া হল গমে নাপালো তাই মোক ফোন কৰিলে বলা আমি উলাই যাও অকনমান আৰু উলাই আহি দোকানখন পালোহি আৰু দোকানখনত আহি আমি কি চাই আছো চকচোন ইমলি মৰ্টনটো খাবলৈ কেনেকুৱা তাত কিমান সুগাৰ থাকে তাকে আমি ডিসকাশন কৰি আছিলো তাৰ পাছতে তাই আজি মোৰ লগতে লাঞ্চ কৰিব আৰু মোৰ অফিচলৈকে আহিলে দুইজনী একেলগে লাঞ্চ কৰি ললো और टिफिन खाई ताई निजर ऑफिसলৈ बैक হৈ গল আৰু মই মোৰ নিজৰ কামত লাগিলো কাম কৰি মেলি ঘৰলৈ বুলিবলৈ সোনকালে যাও আৰু গৈ পেলাই দেখিছেনে ৰাস্তাত এয়া নমুনা আৰু মোৰ 20 মিনিটত পোৱা ঘৰ মই পাইছো 1 ঘণ্টাত মানে ভাবক পাব্লিকক কিমান হেৰাসমেন্ট কৰি ৰাখিছে এনেকে ৰাতিপুৱা ইমান সোনকালে উলাই আহি ঘৰ সোনকালে পাবলৈ সকলোৰে মন যায় আৰু গতি এয়া আহি পাই আকৌ দেখিছো ডেটাৰ ফোনটো কিবাটা হৈছে তাকে মোক দেখাই আছিল তাৰ পাছত আজি পিছে মাল এটা কভাৰো আনি দিলো মানে ফোনৰ নমুনা নগুছা হৈছে আৰু এটো নেক্সট ডে হয় এদিনা অফিস বন্ধ আছিল আৰু গৈ পালো ডেটাৰ ফোন কিনিবৰ কাৰণে যেহেতু ফোন এটা বহুত প্ৰয়োজনীয় হয় আৰু ডিসপ্লেখন একেবাৰে বেয়া হৈ গৈছিল তো ফোন এটাটো লাগিবই আৰু ফোন কিনি আহিলো স্মাৰ্ট বজাৰলৈ ঘৰুৱা দুটামান বজাৰ কৰিব আছিল পিছে মই বজাৰ কৰোতে ভিডিও কৰা নহলে আৰু এনেকুৱা কাৰ লগত হয় যে বজাৰ কৰিবলৈ হি একো এটা নোখোৱাকে ঘৰলৈ যাবলৈ মন নাযায় আমি আহিলো এসটিসি ফ্ৰণ্টত থকা ৰংমনখনত খাবলৈ প্ৰথমে আহি মই আইসক্ৰীম এটা খাই লৈছো দেই তাৰ পাছতে অৰ্ডাৰ কৰিলো ৰসমালাই তাত ৰসমালাইটো বহুত বেছি ভাল পায় আৰু আজি ভেজ আছিল হি কাৰণে আমি বেলেগ একো নাখাও সো পনীৰ ৰোল অৰ্ডাৰ কৰিলো মাহতে চাহ খাইছিলে তাৰ পাছত দেউতা মিটিং আছিল তাত থৈ মাই মোৰ দুটামান বজাৰ আছিল ভাইটিক ৰখাই থৈ পেলাই আমি বজাৰ কৰিলো আৰু বজাৰ কৰি বেক টু হোম কিন্তু আজি ডাঙৰ কাহিনী এটা হল মোৰ লগত নহয় বাৰু কি হল মই আপোনালোকক দেখাই আছো ৰব ঘৰৰ আগত সেই ৰাস্তাত কোনোবাই এই বেগটো পেলাই থৈ গ'ল এই বেগ আৰু বিশালৰ পৰা বজাৰ কৰি আনিছিলে বেগটো এইখিনি বহুতখিনি বস্তু আনিছে এই নাম্বাৰটোৰ পৰা ফোন নাম্বাৰটো ইয়াত দিয়া থাকে তো মই ফোন কৰিলো আৰু তুমি বলে আহি আছে পাৰিলে কেতিয়াও এনেকুৱা নকৰিব তেনেকৈ ৰাখি নথব তেওঁ বহুত কষ্টকে বজাৰ কৰি আনিছিলে মই তেওঁ কথাতে গম পাইছো বাৰু আজিলৈ আহিছো বাই